কি মৰম লগা কিউটিজনীক চাওকচোন, ইমান বেছি মৰম লাগে ন। মোৰ শৈশৱৰে বান্ধৱী এগৰাকী, বয়স এবছৰ হৈছে। আজি তাইক চাবলৈ আহিছোঁ, লগত অদিতিও আহিছে। টিক টক টিক টিক টক টিক মালিচিন দ্য ক্লক মনে মনেকে মুখ দিলে হাত আৰু এইফালে তাই খেলি খেলি শুইয়ে গ'ল বেচেৰীজনী, বেয়াও লাগিছে, মৰমো লাগে, শুই আছে। আৰু এইফালে মোৰ লগৰজনীয়ে বোলে মোক জহা চাউল দিয়ে তাইৰ ঘৰৰ খেতিৰে, মোৰ কাৰণে চাউল আৰু নেমু টেঙা পেকিং কৰি দিছে। তাৰপিছত আমি দুয়োটা খুব বেছি কথা পাতিলোঁ, কিন্তু বেছি সময় থাকিব নোৱাৰিলোঁ, যিহেতু আজি জন্মাষ্টমী হয়। গতিকে জন্মাষ্টমী বুলি ঘৰত যিহেতু কামো আছে, গতিকে বহুত বেছি সময় থাকিব নোৱাৰিলোঁ। তাই ভাত খাবলৈ দিছিলে, কিন্তু মই নাথাকিলোঁ আৰু এনেকৈ বহি দুয়োটাই কথা পাতিলোঁ। আৰু লগতে আমি আমাৰ বাচ্ছা দুটাৰ লগতো কিবাকিবি খেলিলোঁ। তাৰপিছত ঘৰত আহি দেখিলোঁ মায়ে মানে লাড়ু পিঠা বনোৱা যোগাৰ কৰিছে। চৰি, পিঠা নহয়, লাড়ু। যিহেতু আজি জন্মাষ্টমী, গতিকে কেঁচা লাড়ু দিব লাগে। আৰু কি কয়, এইটো মানে কেঁচা চিৰা, মানে টেপা বুলি কয় আমাৰ ফালে। এইটো কিন্তু শ্ৰীকৃষ্ণ জন্মাষ্টমীত দিয়েই। আপোনালোকৰ ফালে বাৰু দিয়ে নে নিদিয়ে কমেণ্ট কৰি জনাবচোন। আৰু কেঁচা লাড়ু আৰু টেপা বনাবৰ কাৰণে ডাঙৰ ট্ৰে এখনত এয়া নাৰিকল, তাৰপিছত চেনি, গাখীৰ আৰু চাউলৰ গুড়ি লৈ লৈছোঁ। লৈ পেলাই এয়াৰে অলপ টেপা বনাম, অলপমান কেঁচা লাড়ু বনাম। আৰু সেইফালে প্ৰসাদো মানে যোগাৰ কৰি আছে। আৰু এইফালে মই বোলো লাড়ুকেইটা ময়েই বান্ধি দিওঁ। যিহেতু ভিডিঅ' নিজে কৰি আছোঁ, গতিকে ভিডিঅ'টো ইমান এটা বেছি ভাল হোৱা নাই। তাৰপিছত ধুনীয়াকৈ কেঁচা লাড়ুও বনালোঁ, টেপাও বনালোঁ। টেপা বনালে কিন্তু চিৰাও লাগিব, গতিকে অকণমান চাউলৰ গুড়ি ছাইড কৰি থৈছোঁ। আৰু এইফালে মই লাড়ুৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ গ'ল, লগত গাখীৰো দিছোঁ দেই। গোটেই ভিডিঅ' মই দেখুওৱা নাই, কাৰণ সকলোৱে বনাবই আজি যিহেতু, গতিকে ধুনীয়া। আৰু আনটো ফালে টেপাৰ কাৰণেও সেই একেখিনি ট্ৰেতে মই অকণমান চিৰা লৈছোঁ, লগত চাউলৰ গুড়ি, চেনি আৰু নাৰিকল দি পেলাই ধুনীয়াকৈ টেপাখিনিও বনাই লওঁ। আৰু গোটেইখিনি বনাই লৈ আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। এইফালে মোৰ কেঁচা লাড়ুখিনি ৰেডি হৈ গ'ল, আৰু আনটো ফালে মই টেপাখিনিও বনাই আছোঁ। তো জন্মাষ্টমী বুলি আপোনালোকে কি কি বনাইছে মোক জনাবচোন, কমেণ্ট কৰি পেলাই। নিশ্চয় সকলোৰে ঘৰত বনাইছে। তো সকলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বহুত বহুত শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনবোৰ ভাল হওক, সকলোৰে ভাল হওক, তাৰে কামনা কৰিছোঁ। তো সকলোকে আহিছোঁ, বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, আৰু তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।